তো বহুত হেক্টিক বহুত ক্ৰিটিকেলি সুধিছে টেকনিকেলি সুধিছে কথাবিলাক যাতে ইমানেই ক্ৰিটিকেল আদালতৰ ভিতৰত জুবিনদাৰ ভগ্নী পামী বৰঠাকুৰ বাক এনেধৰণৰ প্ৰশ্ন কিছুমান কৰা হৈছিল। ঠিক আছে, আদালতৰ পৰা ওলাই পামী বৰঠাকুৰ বাই মন্তব্য প্ৰকাশ কৰিলে যে পামী বৰঠাকুৰ বাক আদালতৰ ভিতৰত এনেধৰণৰ কি জটিল প্ৰশ্ন কৰা হৈছিল। আপোনালোকে শুনিলে আচৰিত হ'ব যে যদি সেইখিনি উত্তৰ দিব নোৱাৰে তেতিয়াহ'লে কি হ'ব বুলি কেনেধৰণৰ কিছুমান চিটুৱেশ্যন হ'ব পাৰে বুলি তেখেতে মুখেৰে প্ৰকাশ কৰিলে। ভিডিঅ'টোত আপোনালোকে শুনক যে আদালতৰ ভিতৰত পামী বৰঠাকুৰ বাক কেনেধৰণৰ কিছুমান জটিল প্ৰশ্ন কৰা হৈছিল। ভিডিঅ'টোত আপোনালোকে চাওক। মোৰ কালি বাকী ৰোৱা সিদ্ধাৰ্থৰ শৰ্মাৰ যোনজন এডভকেট তেওঁ ক্ৰছ এক্সামিনেশ্যনখিনি কমপ্লিট কৰিলে। তাৰপিছত অমৃতপ্ৰভাৰ এডভকেটে ক্ৰছ এক্সামিনেশ্যন ষ্টাৰ্ট কৰিলে। সেয়াও ৰিজাৰ্ভ কৰি ৰখা হৈছে, মোৰ নেক্সট মানডে হ'ব। তাৰপিছত এই শেখৰজ্যোতি গোস্বামী তেওঁৰ এডভকেটেও ষ্টাৰ্ট কৰিলে, সেইটোও ৰিজাৰ্ভ কৰি ৰখা হৈছে, মানডে হ'ব। চ' দিনটো বহুত হেক্টিক বহুত ক্ৰিটিকেলি সুধিছে টেকনিকেলি সুধিছে কথাবিলাক যাতে ইমানেই ক্ৰিটিকেলি সুধিছে য'ত আমি যদি অকণমান সময় লৈ চিন্তা কৰি পেলাই যদি কথাটো নকওঁ তেতিয়াহ'লে তেওঁলোকে সেইটোৱে বিচাৰে যে ক'ৰবাত যদি কিবা এটা আমাৰ য়েছ টু ন' হৈ থাকিলে তেতিয়াহ'লে সেইটোৱে এটা ক্লু হৈ যাব তেওঁলোকৰ কাৰণে। তো কথাখিনি খুব সুস্থিৰভাৱে শুনি পেলাই যিহেতু টেকনিকেল কুৱেশ্যন ক্ৰিটিকেল কুৱেশ্যন আনচাৰ ৰিপ্লাইখিনি মই কৰিছোঁ আৰু মই মোৰ ৰিপ্লাইখিনি বহুত ষ্ট্ৰংলি কৰিছোঁ, যোনখিনি আমাৰ কেছত নিশ্চয়কৈ বহুত সহায় হ'ব। তাৰ মাজত দুই এটা অদ্ভুত কুৱেশ্যনো সোধে কিছুমান, যোনবোৰ সুধিব একচুৱেলি ধৰক বেছি ইম'চনেল হৈ যাওঁ, তেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আহিছে য'ত নিজক ৰখাব পৰা নাই, তেনেকুৱা ধৰণৰ কুৱেশ্যনো ফেচ কৰিছোঁ। গতিকে অভাৰঅল বহুত হেক্টিক আৰু বহুত কি ক'ম আৰু ড্ৰিলিং কাইণ্ড অফ ক্ৰছ এক্সামিনেশ্যন নিচিনা হৈছে। নাই হোৱা, মোৰ সোমবাৰে আকৌ আহিব লাগিব। এতিয়া আমি দাদাৰ ন্যায় বিচাৰি যুদ্ধ কৰি আছোঁ, ডিফেন্স কৰি আছে হত্যাকাৰীক আৰু আমি আকৌ তেওঁলোককে কুৱেশ্যন আনচাৰ দি থাকিব লগা হৈছে। চ' কিন্তু আমাৰ ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আছে, আমি ন্যায় পাম। প্ৰচেছটো অলপ দীঘলীয়া হৈছে কিন্তু মই নিশ্চিত যে আমি ন্যায় পাম।